নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে প্ৰিয় আছামেজিকে ব্লগ চেনেললৈ। সো বন্ধুসকল আজি আমি লৈ আহিছোঁ ভিডিঅ' সিৰিজ 5। যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে এই ভিডিঅ' ডিছক্ৰিপশ্যনত আগৰ ভিডিঅ' লিংকবিলাক পাই যাব। আপোনালোকে তাত গৈ ইম্পৰ্টেণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যনবিলাক চাই ল'ব। সো বন্ধুসকল যোৱাকালিৰ ভিডিঅ'ত মই কুৱেশ্যন এটা দিছিলোঁ যে LPW কোনটো খেলত প্ৰয়োগ কৰা হয়। সো বন্ধুসকল ইয়াৰ এনচাৰ দিছে নীৰৱ দাসে, অপশ্যন বি বুলি দিছে, অৰ্থাৎ ক্ৰিকেট খেলৰ লগত জড়িত বুলি তেখেতে কমেণ্টৰ ৰিপ্লাই দিছিলে। সো নীৰৱ দাসক অশেষ ধন্যবাদ থাকিল। নীৰৱ দাস তুমি এনেদৰে কমেণ্টৰ ৰিপ্লাই কৰি যাবা আৰু নিজৰ কৰ্তব্যখিনি পালন কৰি যাবা। সো বন্ধুসকল যদি কোনোবা আমাৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপিবলৈ নাপাহৰিব, কাৰণ আমি ইয়াত অলপ বেলেগ ধৰণৰ ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যনবিলাক আলোচনা কৰিব চেষ্টা কৰিছোঁ। সো বন্ধুসকল আমি ইয়াত কুৱেশ্যনৰ এনচাৰৰ লগতে যিবিলাক অপশ্যন আছে অপশ্যন ৰিলেটিভ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি আলোচনা কৰোঁ, গতিকে আপোনালোকে চাবলৈ মিছ নকৰিব। সো বন্ধুসকল এতিয়া আহোঁ পলম নকৰাকৈ ভিডিঅ'টোলৈ। সো বন্ধুসকল প্ৰথম কুৱেশ্যন, ডক্টৰ CB ৰমন কোনটো বিষয়ত নোবেল পুৰস্কাৰ পাইছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল, এইটো কুৱেশ্যন বাৰে বাৰে এক্সামত আহি থকা কুৱেশ্যন হয় বন্ধুসকল। সো ডক্টৰ CB ৰমনে কোনটো বিষয়ত নোবেল পুৰস্কাৰ পাইছিল? তলৰ অপশ্যনকেইটা চাওঁ বন্ধুসকল। অপশ্যন এ সাহিত্যত, অপশ্যন বি শান্তিত, অপশ্যন চি ভৌতিক আৰু অপশ্যন ডি চিকিৎসা। কোনটো বিষয়ত তেখেতে নোবেল পুৰস্কাৰ পাইছিল বুলি সুধিছে। সো বন্ধুসকল আপোনালোকে কমেণ্ট বক্সত জনাওক ৰাইট এনচাৰটো কি হ'ব। সো বন্ধুসকল লগতে মই এনচাৰটো কৰি দিছোঁ যে CB ৰমনে অপশ্যন চি ভৌতিক বিষয়ত নোবেল পুৰস্কাৰ পাইছিল। সো বন্ধুসকল সাহিত্যৰ বিষয় কোনে পাইছিল? সকলোৱে জানে চাগে সাহিত্যৰ বিষয় পাইছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। গীতাঞ্জলি পুথিৰ কাৰণে তেখেতে সাহিত্যত নোবেল পুৰস্কাৰ পাইছিল। আৰু যিটো শান্তিৰ বাবে কোনে পাইছিল? শান্তিৰ বাবে পাইছিল মাদাৰ টেৰেছাই 1979 চনত পাইছিল। আৰু লগতে ডি যিটো চিকিৎসা বিজ্ঞানত পাইছিল হৰগোবিন্দ খুৰানাই পাইছিল 1968 চনত। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় এইবিলাক। চ' নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় পতাকা চক্ৰত কিমানটা তিলিয়া আছে? ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল, এইটো কুৱেশ্যনো কমন কুৱেশ্যন হয়। ভাৰতৰ জাতীয় পতাকা চক্ৰত কিমানটা তিলিয়া আছে? অপশ্যন এ 20, অপশ্যন বি 24, অপশ্যন চি 32 আৰু অপশ্যন ডি 28। চ' বন্ধুসকল ইয়াৰ ৰাইট এনচাৰ কি হ'ব? বন্ধুসকল ৰাইট এনচাৰ হ'ব অপশ্যন বি 24টা জাতীয় পতাকা চক্ৰত তিলিয়া আছে। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। চ' নেক্সট কুৱেশ্যন, প্ৰথম ৰেলপথটো কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। প্ৰথম ৰেলপথটো কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল বন্ধুসকল? অপশ্যন এ লৰ্ড ডেলহাউচি, অপশ্যন বি ৱাৰেন হেষ্টিং হ'ব লাগিছিলে বন্ধুসকল, টাইপিং মিছ হ'ল, আৰু অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিং আৰু অপশ্যন ডি লৰ্ড কেনিং। চ' প্ৰথম ৰেলপথটো কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ লৰ্ড ডেলহাউচি। কিমান চনত বুলি যদি সোধে তেনেহ'লে কি হ'ব বন্ধুসকল? 16 এপ্ৰিল 1853 চনত। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' নেক্সট কুৱেশ্যন, প্ৰাচীন সাম্ৰাজ্যৰ অৱন্তীৰ ৰাজধানী ক'ত আছে? ইম্পৰ্টেণ্ট, প্ৰাচীন সাম্ৰাজ্যৰ অৱন্তীৰ ৰাজধানী ক'ত আছে বন্ধুসকল? অপশ্যন এ বৈশালী, অপশ্যন বি উজ্জয়ন, অপশ্যন চি অযোধ্যা, অপশ্যন ডি কুশম্বি। কিছুমান টাইপিং মিছ হ'ব পাৰে বন্ধুসকল, আপোনালোকে নিজে বুজি ল'ব। চ' বন্ধুসকল প্ৰাচীন সাম্ৰাজ্যৰ অৱন্তীৰ ৰাজধানী ক'ত আছে বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি উজ্জয়নত আছে অৱন্তীৰ ৰাজধানী। মনত ৰাখিব। চ' আজি শেষৰটো কুৱেশ্যন বন্ধুসকল, দিল্লীৰ লালকিল্লাত অৱস্থিত মতি মছজিদ কোনে নিৰ্মাণ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল, দিল্লীৰ লালকিল্লাত অৱস্থিত মতি মছজিদ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ ঔৰংজেব, অপশ্যন বি বাহাদুৰ শ্বাহ, অপশ্যন চি শ্বাহজাহান আৰু অপশ্যন ডি শ্বেৰশ্বাহ। চ' বন্ধুসকল এইটো কুৱেশ্যন মই আপোনালোকৰ বাবে এৰি দিলোঁ, আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব বুলি আশা কৰিলোঁ। আৰু বন্ধুসকল ইয়াৰ ৰিলেটিভ মই অপশ্যনকেইটা কিছুমান ৰিলেটিভ কথা ক'ম। যিটো ঔৰংজেব তেখেতক কোৱা হয় জিন্দা বীৰ বুলি কোৱা হয় ঔৰংজেবক। আৰু যিটো শ্বেৰশ্বাহ হয় GT ৰোড নিৰ্মাণ কৰা এজন ব্যক্তি। GT ৰোড কোনে নিৰ্মাণ কৰিছিল? GT ৰোড কৰিছিল শ্বেৰশ্বাহে। আৰু অন্তিম মোগল সম্ৰাট আছিল বাহাদুৰ শ্বাহ জফৰ। মনত ৰাখিব, অন্তিম মোগল সম্ৰাট। আৰু বন্ধুসকল যদি আপোনালোকে কোনোবা যদি প্ৰথম আমাৰ চেনেলটো চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপিবলৈ নাপাহৰিব। আৰু বন্ধুসকল যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত জনাব। চ' বন্ধুসকল আজিলৈ বাই, আকৌ আহিম অন্য এটি ভিডিঅ'লৈ। ধন্যবাদ। জয় আই অসম।